হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মোৰো বৰ্তমান ভাল। আজি বনাইছিলোঁ মগু দাইলৰ হালোৱা একেবাৰে সহজভাৱে। তাকে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওঁ। সাধাৰণতে যিকোনো হালোৱা বনাবৰ বাবে বহুত পৰিমাণৰ ঘি, মাৱা এইবোৰৰ প্ৰয়োজন হয়, কিন্তু মই মাৱা ব্যৱহাৰ নকৰাকৈ আৰু কম ঘি ব্যৱহাৰ কৰিয়েই আজি মগু দাইলৰ হালোৱাখিনি বনাইছিলোঁ আৰু খুব কম সময়ৰ ভিতৰতে বনাব পাৰি এনেদৰে বনালে। তাকে তেতিয়াহ'লে আহকচোন চাই যাওঁ কেনেদৰেনো মই হালোৱাখিনি বনাইছিলোঁ। প্ৰথমে মই কিচমিচ, কাজু, ঘি আৰু সৰু বাতিৰে আধা বাতি চেনি লৈছোঁ আৰু এবাতি মগু দাইল লৈছোঁ। অকণমান য়েল্ল' ফুড কালাৰ লৈছোঁ। কালাৰটো আপোনালোকে ব্যৱহাৰ নকৰিবও পাৰে বাৰু। আৰু তাজা গাখীৰ লৈছোঁ। মই মগু দাইলখিনি ভালদৰে ধুই লৈছোঁ। বগা পানীটো নোযোৱালৈকে ধুব লাগিব। খুব ভালদৰে মগু দাইলখিনি ধুই অলপ চাকনিত অলপ দেৰি ৰাখি দিব, পানীটো যাতে পূৰা নাইকিয়া হৈ যায়, শুকান হৈ যায়। তাৰ পাছতে এটা কুকাৰত মই মগু দাইলখিনি দি অকণমান, আৰু পানী খুব বেছি নিদিব যাতে পেলপেলীয়া হৈ নাযায় মগু দাইলখিনি, অকণমান সিজিলেই হ'ব। খুব কম পৰিমাণৰ পানী দি 2টা বা 3টা চিটি মাৰি দাইলখিনি সিজাই ল'ব লাগিব। মগু দাইলৰ হালোৱা এনেদৰে বাৰু বনাই চাবচোন। খুব কম সময়ৰ ভিতৰতে হ'ব আৰু খুব সোৱাদ লগাও হয় এনেদৰে বনালে। এয়া চাওক, মই কুকাৰত দাইলখিনি দি 2টা 3টা চিটি মাৰিবলৈ দিছোঁ। 2টা 3টা চিটি মাৰি যেতিয়া গেছটো যোৱাৰ পাছত এয়া মই দাইলখিনি দেখুৱাইছোঁ। 2টা আঙুলিৰে এনেকৈ ভাঙি দিলে যেতিয়া ভাং খাই যাব সিমানটো কোমলেই লাগিব। বৰ বেছি পানী দিলে পেলপেলীয়া হৈ গ'লে কিন্তু হালোৱাখিনি ভাল নহয়। এতিয়া মই কুকাৰৰ পৰা দাইলখিনি এখন প্লেটত উলিয়াই ল'ম আৰু সেইখিনি ভালদৰে ঠাণ্ডা হ'বলৈ দিম। গৰমে গৰমে ভাজিলে ভাল নহয়। এইখিনি মই ঠাণ্ডা হোৱালৈকে চেনিৰ চাচনি অলপ বনাই ল'ম। যিহেতু চেনিখিনি গোটাকৈ নিদিওঁ, চাচনি বনাই দিলে হালোৱাখিনি ভাল হয়। মই এতিয়া তাৰ বাবে কাপটোৰে আধা কাপ পানী লৈছোঁ আৰু চেনিখিনি যে দেখুৱাইছিলোঁ সেই চেনিখিনি তাতে দিছোঁ। এতিয়া এইখিনি মই ভালদৰে উতল আহিবলৈ দিম। বহুত বেছি সময় নালাগে, 5 মিনিটমান উতল অহাৰ পাছতে চাচনিখিনি ৰেডি হৈ যায়। অকণমান ইলাচি লঙৰ পাউডাৰ দি দিছোঁ গোন্ধটো ধুনীয়া হ'বৰ বাবে। 5 মিনিটমান উতল অহাৰ পাছতে চাচনিখিনি ৰাখি দিব, ঠাণ্ডা হ'বলৈ দিব চাচনিখিনি। এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন ভালদৰে গৰম হ'বলৈ দিম। কেৰাহীখন গৰম হোৱাৰ পাছতে মই তাতে ঘি দিছোঁ। ডাঙৰ চামুচে 4-5 চামুচমান হ'ব, তাতকৈ অকণমান বেছি। আপোনালোকে বেছিকৈ ব্যৱহাৰ কৰিলেও ব্যৱহাৰ কৰিব পাৰে দেই। হালোৱাত যিমানে ঘি হয় সিমানে ভাল হয় খাবলৈ। এয়া চাওক, মই সিমানখিনি মানে ঘি দিছোঁ। এতিয়া মই ঠাণ্ডা যে কৰি ৰাখিছিলোঁ দাইলখিনি, সেই দাইলখিনি তাতে দি অলপ ভাজিম। গেছটো খালি কমাই থ'ব, ল' ফ্লেমত ৰাখিব, নহ'বা ধৰি যাব। নন ষ্টিক পেন হ'লে ভাল। মই কিন্তু এইখনতে বনাইছোঁ আৰু এই কেৰাহীখনতে। অলপ এয়া ভালদৰে লৰাই দিব লাগিব। এনেদৰে ঘি অলপ দেৰি দাইলখিনি ভজাৰ পাছত তাতে চেনিৰ চাচনিখিনি যে বনাই থৈছিলোঁ সেই চেনিৰ চাচনিখিনি ঢালি দিম। ঢালি দিয়াৰ পাছত ভালদৰে লৰাম। তেতিয়া হালোৱাখিনি পূৰা জুলীয়া হৈ যাব। ভালদৰে লৰাব লাগিব। চাচনিখিনিৰ লগত এতিয়া মই দাইলখিনি ভালদৰে মিহলি কৰি দিম। হেতাখনেৰে ভালদৰে ভাঙি ভাঙি লৰাইব লাগিব, নহ'লেবা গোটা বান্ধি যাব। এয়া চাওক, মই হেতাখনেৰে অলপ ভাঙি দিছোঁ। এতিয়া হালোৱাখিনি পূৰা জুলীয়া গতে হৈ যাব। হেতাখনে এনেদৰে ভালদৰে চাচনিখিনিৰ লগত যেতিয়া লৰাই দাইলখিনি মিহলি হৈ যাব, তাৰপিছতে মই তাতে অকণমান 4-5 টোপালমান য়েল্ল' ফুড কালাৰ দি দিছোঁ। আচলতে কালাৰটো ধুনীয়া হয় আৰু ফুড কালাৰটো দিলে, নিদিবও পাৰি বাৰু। এতিয়া মই ইয়াত গাখীৰখিনি দিছোঁ, আধা বাতিমান গাখীৰ দিছোঁ। বৰ বেছি গাখীৰো নালাগে। এতিয়া কিন্তু বহুত ধুনীয়াকৈ লৰাব লাগিব। যিমানে লৰাব সিমানে ধুনীয়া হ'ব হালোৱাখিনি। এইটো পৰ্যায়ত অলপ জুলীয়া হৈ থাকিব। লাহে লাহে হালোৱাখিনি ডাঠ হৈ আহিব। খালি গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব লাগিব, নহ'লেবা হালোৱাখিনি তলৰ ফালৰ পৰা কেৰাহীত লাগি যাব। এয়া মই 15 মিনিটমান লৰোৱাৰ পাছত মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, প্ৰায় লাহে লাহে অলপ অলপ ডাঠ হৈ আহিছে। এতিয়াও বাৰু হোৱাগৈ নাই আৰু বহুত সময় বাকী আছে।
15-20 মিনিটমানৰ পিছত যেতিয়া অলপ শুকাই আহিছে তেতিয়া মই এচামুচ পাউডাৰ গাখীৰ দি দিছোঁ। পাউডাৰ গাখীৰ টেষ্টটো ভাল হ'বৰ বাবেই দিছোঁ আচলতে, যিহেতু মই মাৱা ব্যৱহাৰ কৰা নাই। মাৱা দিলে খাবলৈ বেছি ভাল হয়। মই পাউডাৰ গাখীৰ অকণমানেই দিছোঁ। এনেদৰে বনালেও খাবলৈ বহুত সোৱাদ লগা হয়। এতিয়া খালি ভালদৰে লৰাই থাকিব লাগিব যাতে তলত ধৰি নাযায়। লাহে লাহে হালোৱাখিনি ডাঠ হৈ আহিব। এতিয়া প্ৰায় আধা ঘণ্টামান লৰোৱাৰ পাছত মই ইয়াৰ হালোৱাখিনি দেখুৱাইছোঁ। চব পূৰা শুকাই আহিছে। গৰমে গৰমে কিন্তু এনেকুৱাই হৈ থাকিব। যেতিয়া লাহে লাহে ঠাণ্ডা হ'ব, ঠাণ্ডা হোৱাৰ পাছত হালোৱাখিনি পূৰা শুকানৰ গতে ধুনীয়া ফৰফৰীয়া হৈ যাব। মই কিন্তু ড্ৰাই ফ্ৰুইটছ মই ফ্ৰাই কৰি ল'বলৈ পাহৰিলোঁ, কিন্তু ইয়াতে মই এতিয়া কাজু অলপ কাটি দিম। ফ্ৰাই কৰি দিলে আচলতে ঘিত ফ্ৰাই কৰি দিলে খাবলৈ আচলতে বেছি ভাল হয়। মই যিহেতু ফ্ৰাই কৰিবলৈ পাহৰিলোঁ, সেইবাবে এনেকৈ সৰু সৰুকৈ কাটিয়ে দিছোঁ। কাজু অলপে কিচমিচ অলপে দিম। দিয়াৰ পিছত আকৌ ভালদৰে মই লৰাই দিম। লৰাই মই গেছৰ ফ্লেমটো এয়া চব ডাঠ হৈ গ'ল। অকণমান মই গৰু ঘি আকৌ ওপৰৰ পৰা দি দিছোঁ। দি দিয়াৰ পাছত মই এতিয়া গেছৰ ফ্লেমটো মই বন্ধ কৰি দিম। বন্ধ কৰি দিয়াৰ পিছত এয়া মই ভালদৰে ঠাণ্ডা হ'বলৈ দিম। এয়া চাওক, হালোৱাখিনি প্ৰথম অৱস্থাত এনেকুৱাই হৈ থাকিব। যেতিয়া সম্পূৰ্ণ ঠাণ্ডা হৈ যাব, ঠাণ্ডা হোৱাৰ পাছত মই এয়া আপোনালোকক দেখুৱাইছোঁ কি ধুনীয়া হৈছে চাওক দেখিবলৈ। একদম হোটেলৰ বা বিয়া সবাহবোৰত যে আমি খাওঁ তেনেকুৱাই হৈছে। খাবলৈও বহুত সোৱাদ লগা হৈছে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে? মগু দাইলৰ হালোৱা একেবাৰে সহজভাৱেনো কেনেদৰে বনাব পাৰি তাকে মই দেখুৱালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু যদি আপোনালোকে নতুনকৈ মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ। আকৌ লগ পাম আপোনালোকক নতুন এটা ৰেচিপি ভিডিঅ' লৈ। আজিলৈ তেতিয়াহ'লে বাই বাই। সকলো ভালে থাকক। বাই বাই।